মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছো নৱম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ তৃতীয় পাঠः বিশেষণ ক্ৰিয়া সৰ্বনাম পদ প্ৰয়োগः বিশেষণ ক্ৰিয়া সৰ্বনাম পদৰ প্ৰয়োগ প্ৰথমতে আমি বিশেষণ পদৰ প্ৰয়োগ দেখা পাম ক পেৰাগ্ৰাফত ক্ৰিয়া পদৰ প্ৰয়োগ দেখা পাম আমি খ পেৰাগ্ৰাফত আৰু সৰ্বনাম পদৰ প্ৰয়োগ দেখা পাম আমি হিপিঠিৰ গ পেৰাগ্ৰাফত প্ৰথমে আমি আলোচনা কৰিব লৈছো বিশেষণ পদৰ বিষয়ে সুন্দৰহ নৰহ সুন্দৰ মানুহ নৰ শব্দ পুংলিংগ একবচনত ব্যৱহাৰ হৈছে সেয়ে সুন্দৰ শব্দ পুংলিংগ একবচনত ব্যৱহাৰ হৈছে প্ৰখৰা বুদ্ধি তীক্ষ্ণ বুদ্ধি বুদ্ধি শব্দ স্ত্ৰীলিংগ ব্যৱহাৰ হৈছে সেয়ে প্ৰখৰা শব্দ স্ত্ৰীলিংগত ব্যৱহাৰ হৈছে মধুৰম ফলম মিঠা ফল ফলম কৃপলিংগ প্ৰথমা একবচনত ব্যৱহাৰ হৈছে সেয়ে ইয়াৰ যেটো বিশেষণ পদ মধুৰম কেনেকুৱা ফল মিঠা ফল ইয়াৰ যেটো বিশেষণ পদটো কৃপলিংগ প্ৰথমা একবচনত ব্যৱহাৰ হৈছে নূতনম গৃহম নতুন ঘৰ গৃহম ঘৰ কেনেকুৱা ঘৰ নূতনম নতুন ঘৰ দৰিদ্ৰহ ব্ৰাহ্মণহ দৰিদ্ৰ ব্ৰাহ্মণ ক্ষীণহ বালিকাহ ক্ষীণ ছোৱালীবোৰ সুন্দৰী ললনা সুন্দৰী তিৰোতা ইয়াত সুন্দৰহ হৈছে যে ইয়াত সুন্দৰী হৈছে কিয়নো ইয়াত নৰ শব্দ পুংলিংগ আৰু ইয়াত ললনা শব্দ স্ত্ৰীলিংগ হোৱাৰ কাৰণে ইয়াত সুন্দৰী হৈছে আৰু পুংলিংগ শব্দ হোৱাৰ কাৰণে সুন্দৰহ হৈছে ধূৰ্তহ বানৰহ ধূৰ্ত বান্দৰ চতুৰহ শৃগালহ চতুৰ শিয়াল বিশালু দেশহ বিশাল দেশ সুবিশালহ অসম প্ৰদেশহ সুবিশাল অসম প্ৰদেশ নম্ৰহ ছাত্ৰহ ভাল ছাত্ৰ প্ৰচুৰং ধনম প্ৰচুৰ ধন মধুৰাণী ফলানি মিঠা ফলবোৰ সুপ্ৰসিদ্ধः কবয়ः সুপ্ৰসিদ্ধ কবিসকল ৰম্যম চিত্ৰম ধুনীয়া ছবি মনোৰমং দৃশ্যম মনোৰম দৃশ্য মধুৰে ফলে মিঠা ফল দুটা ইয়াত ফলে দুটা ফল দ্বিবচনত আছে সেয়ে মধুৰেও দ্বিবচনত ব্যৱহাৰ হৈছে মধুৰে ফলে মিঠা ফল দুটা নিৰ্মলম জলম নিৰ্মল পানী শুভ্ৰম বচনম বচনম শব্দত মত হলন্ত বা হসন্ত চিন লাগিব তোমালোকে দি ল'বা শুভ্ৰম বচনম বগা কাপোৰ শুষ্কানি পত্ৰাণি শুকান পাতবোৰ ক্ষুদ্ৰ লতা ক্ষুদ্ৰ লতাডাল ইয়াৰ পিছৰ পেৰাগ্ৰাফত ক্ৰিয়াপদৰ বিষয়ে দেখুওৱা হৈছে ক্ৰিয়াপদৰ প্ৰয়োগ আমি দেখা পাম সূৰ্যঃ অস্তম ইয়াতি সূৰ্য অস্ত গৈছে অহং বিদ্যালয়ং গচ্ছামি মই বিদ্যালয়লৈ যাওঁ মুখেন অন্নম খাদতি মুখেৰে ভাত খাইছে বালকঃ চন্দ্ৰং পশ্যতি ল'ৰাজনে চন্দ্ৰ দেখিছে ছাত্ৰঃ পাঠং পঠতি ছাত্ৰজনে পাঠ পঢ়িছে ব্ৰাহ্মণায় ধনং দেহি ব্ৰাহ্মণলৈ ধন দিয়া বৃক্ষাত পত্ৰং পততি গছৰ পৰা পাত পৰিছে বেঘ্ৰাত বিভেতি পান্থঃ বাঘৰ পৰা বাটৰুৱাজনে ভয় পাইছে কুপস্য জলং পিবতি কুৱাৰ পানী পি খাইছে মৎস্যঃ জলে তিষ্ঠন্তি মাছবোৰ পানীত আছে বা থাকে বালকঃ মুখেন ভাষতে ল'ৰাজনে মুখেৰে কৈছে তিৰেষু তৈলম অস্তি তিৰেষু তৈলম অস্তি তৈলম অস্তি দুয়োটা শব্দ সন্ধি হৈছে তৈলম অস্তি অস্তি মানে আছে তৈলম মানে তেল তিৰেষু মানে তিলত তেল আছে ছাত্ৰঃ সংস্কৃত ভাষয়া ভাষন্তে ছাত্ৰবোৰে সংস্কৃত ভাষাত কথা কৈছে এতিয়া আমি তাৰ পিছৰ পেজলৈ যাম ছাত্ৰঃ বিদ্যাং লভতে ছাত্ৰজনে বিদ্যা লাভ কৰিছে দৰিদ্ৰঃ দুখেন ক্ৰন্দতি দৰিদ্ৰজনে বা দুখীয়াজনে দুখতে কান্দিছে এতিয়া আমি ইয়াৰ পিছৰ পেৰাগ্ৰাফ অৰ্থাৎ গ পেৰাগ্ৰাফত ক্ৰিয়া সৰ্বনাম পদৰ প্ৰয়োগ দেখা পাম ছাত্ৰঃ বিদ্যাং লভতে ছাত্ৰজনে বিদ্যা লাভ কৰিছে দৰিদ্ৰঃ দুখেন ক্ৰন্দতি
দুখীয়াজনে দুখতে কান্দিছে। এতিয়া আমি পাম সৰ্বনাম পদৰ প্ৰয়োগ। সহ ছাত্ৰঃ পঠতি, সেই ছাত্ৰজনে পঢ়িছে। তৌ ছাত্ৰৌ পঠতঃ, সেই ছাত্ৰ দুজনে পঢ়িছে। তে ছাত্ৰাঃ পঠন্তি, সেই ছাত্ৰবোৰে পঢ়িছে। একবচন, দ্বিবচন, বহুবচন। ত্বং সংস্কৃতং পঠসি, তুমি সংস্কৃত পঢ়িছা। ইয়ুবাং চতুৰৌ ভৱতঃ, তোমালোক দুয়ো চতুৰ হৈছা। ইয়ং ইতিহাসং পঠতঃ, তোমালোকে ইতিহাস পঢ়িছা। তম ইয়ুবাং ইয়ং। অহম অন্নং খাদামি, মই ভাত খাইছোঁ, মই ভাত খাওঁ। আবাং বৃদ্ধৌ ভৱাবহ, আমি দুয়ো বুঢ়া হৈছোঁ। বয়ং বিদ্যালয়ে বিদ্যাং লভামহে, আমি বিদ্যালয়ত বিদ্যা লাভ কৰিছোঁ। সা গীতং গায়তি, তাই গীত গাইছে। তে গ্ৰামং গচ্ছতঃ, সিহঁত দুজনী গাঁৱলৈ গৈছে। তাহা উদ্যানে ভ্ৰমন্তি, তেওঁলোকে উদ্যানত ভ্ৰমণ কৰি আছে। তৎ পুস্তকম অতীৱ মনোৰমম, সেই কিতাপখন অতি ধুনীয়া। তে পুস্তকে অতীৱ মনোৰমে, সেই কিতাপ দুখন অতি ধুনীয়া। তানি পুস্তকানি, সেই কিতাপবোৰ অতীৱ মনোৰমানি, অতি ধুনীয়া। ইয়াত মনোৰমম, মনোৰমে, মনোৰমানি। মনোৰমম কিয় হৈছে? তৎ পুস্তকম, সেই কিতাপখন একবচনত ব্যৱহাৰ হৈছে, সেয়েহে মনোৰমম। তে পুস্তকে, দুখন কিতাপৰ কথা কোৱা হৈছে, সেই কিতাপ দুখন, সেয়েহে দ্বিবচনত ব্যৱহাৰ হৈছে, সেয়েহে মনোৰমে হৈছে। তানি পুস্তকানি, সেই কিতাপবোৰ বহুবচনত ব্যৱহাৰ হৈছে, সেয়েহে মনোৰমানি হৈছে। ইয়াত মনোৰমম একবচনত ব্যৱহাৰ হৈছে, মনোৰমে দ্বিবচন আৰু মনোৰমানি বহুবচন। কিয়নো তৎ পুস্তকম, সেই কিতাপখন একবচনত ব্যৱহাৰ হৈছে, সেয়েহে মনোৰমম। তে পুস্তকে দ্বিবচনত ব্যৱহাৰ হৈছে, সেয়েহে মনোৰমে। আৰু তানি পুস্তকানি বহুবচনত ব্যৱহাৰ হৈছে, সেয়েহে মনোৰমাই হৈছে। আৰু ইয়াৰ পিছতো কিছুমান গ্ৰামাৰ থাকিব, ইয়াত বেছি গ্ৰামাৰৰ কথা কোৱা হোৱা নাই। ইয়াৰ পিছৰ সুবিধা পালে নিশ্চয় গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিম।